নন্দিতাৰ ঘৰত আজি অবৰ্ণনীয় পৰিৱেশ। নন্দিতাৰ মাতৃৰ হিয়া ভকা কান্দোন। নন্দিতাৰ শ্ৰাদ্ধৰ দিনাই এই দৃশ্য দেখিবলৈ পোৱা গ'ল তেখেতৰ বাসগৃহত। কন্যাৰ শোকত এইদৰে কান্দি কান্দি ভাগি পৰিছে মাতৃ। আনহাতে নন্দিতাৰ ভনীয়েকৰো দাবী ৰিণ্টু শৰ্মাৰ ওপৰত কঠোৰ ব্যৱস্থা লোৱা হওক। মোৰ বাক যিটোৰ দুৰ্ঘটনা কৰি দিছিল ৰিণ্টু শৰ্মাই, সি যথেষ্ট তাক শাস্তি দিবই লাগিব। তাক শাস্তিৰ কি, তাক পাৰিলে তাক পাব্লিকৰ হাতৰ পৰা তাক দুচাটমান দিবই লাগিব। আৰু লগতে মোৰ বাক আজি মই প্ৰণাম কৰিছোঁ। বা য'তে আছে তাতে শান্তিৰে থাকক। নন্দিতা শইকীয়াৰ বহু সপোন আছিল, সেই সপোনবোৰ সপোন হৈয়ে থাকিল। প্ৰবক্তা হোৱাৰ সপোন আছিল নন্দিতাৰ, আৰু তাৰ বাবেই উচ্চ শিক্ষাৰ চেষ্টা কৰিছিল নন্দিতাই। কিন্তু ৰিণ্টু শৰ্মা নামৰ নৰপিশাস্ত্ৰীয়ে শেষ কৰি পেলালে নন্দিতা।